আহিপাল আমাৰ খানাৰ বজাৰ কবি বেঙেনা আৰু ইয়া পাত আলু আদা ওলকবি তো আজি ধামাকা পাৰ্টি হ'ব খানা খাম আজি 31 ডিচেম্বৰ তো এইবাৰ এইখিনি মুচিম এতে খানা হ'ব আমাৰ জুইহালিত কি ক'লি ভিনি আমাৰ ভিনিয়ে দিল গোবৰ আনিয়া ইগ এবাৰ গোবৰে দি আৰু জুইহালিক মুচুং আৰু ভিডিঅ' কৰি আছো হেপী নিউ ইয়াৰ ক ভিনি হেপী নিউ বৰ্তমান বাজিছে 5টা বাজং গাজং হ'ল মোৰ মুচা কাচা হ'ল জুইহালিগো মুচিলোঁ ইবাৰ দিওঁ চাকি 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 আৰু তাৰ চাকি দিয়াৰ আগতে মানে মই অলপমান গল্প কৰিব খোজোঁ কাৰণ 2020 গত ইনকে গেল বহুত পালোঁ বহুত হেৰুৱালোঁ বহুত কিছুমান কথা বুজিও পালোঁ ইয়াৰ দ্বাৰা বহুত নতুন নতুন মানে অভিজ্ঞতাও হ'ল তাৰ কাৰণে যদি এই 2020 চন গতত যদি মই যদি কাৰোবাক উজানিতে যদি মই কাৰোবাক বেয়া কৰি যদি মনত আঘাত লগা কৰি কথা কৈছোঁ যদি কাৰোবাক দুখ দিছোঁ তেনেহ'লে বহুত 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 চৰি বহুত ৰিয়েলি চৰি আৰু ইংৰাজী নতুন বৰ্ষৰ 2021ৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ চবে যাতে 2021 চন ভালে ভালে পাৰ কৰিব পাৰে তাকে কামনা কৰিলোঁ তো মই এইবাৰ দং চাকি তাৰ পাছত ধামাকা পাৰ্টি হ'ব আজি ঘৰত খানা 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 কি কৰি আছে একবাৰ হাই কৰি দিয়া কিফালে দালি উঠাই দিছোঁ আৰু এইফালে বেঙেনা ফ্ৰাই কৰিম আৰু সেইফালে জুইহালিত আমাৰ মাছ মাংস কবি ভাজা কিবাকিবি হৈ আছে তো অলপমান দুখাব চেষ্টা কৰিম আপোনালোকক মইতো জানোৱেই আপোনালোক বহুত এক্সাইটেড হৈ আছে আমি 2020ৰ ডিচেম্বৰ লাইকে আমি খানা খালোঁ কিন্তু আপোনালোকে বহুত এক্সাইটেড হৈ আছে তো মই দেখুৱাবই লাগিব আপোনালোকৰ কাৰণে লৈ আহিবই লাগিব ভিডিঅ' তো অতি আগ্ৰহেৰে আপোনালোকে চাই থাকিব বুলি আশা থাকিল কবি কবি কি করে রেজেক নাকি রেজেক এইফালে বহি গেছে খাবা খাইছা না কেনকা হৈছে টুকু ভাল বাই কেনকা লাগছে ভালে লাগছে ধুনিয়া পেরো কত কতে খাই নাই দেখুন মাংস টুকুৰা খা বেশি আমি বহিছোঁ খাবা ইফালে গিটি লাইন পাতি নমি
বন্ধাকবি ভাজা ওপৰতে লৈছোঁ মাংস তাৰ তলত আছে দালি তাৰ তলত আছে ভাত ইফালে কেঁচা চাটনি আৰু এই বেঙেনা ভাজি আৰু এই এক্সট্ৰা মাংসৰ বাতি তো আমি খাই লওঁ ইগো লাষ্ট সাজ হয় 2020 ডিচেম্বৰ আজি 31 তাৰিখ তো 12টা বজাৰ পাছত আৰু 2021 পৰ্ব আৰু চবৰে জীৱনগিলাখন সুখেৰে ভৰি পৰক তাকে কামনা কৰিলোঁ তো আমি খাং ইগো হেৰি লাষ্টৰ সাজ গ 2020 শেষত আমাৰ গাঁৱৰ চেঙেৰা মাখাই ডান্স কৰি থকা ঢলে চলে অলপমান ক্লিপ কৰছোঁ ভিডিঅ'ৰ তো তাকে দুখাই মোৰ ভিডিঅ' শেষ কৰিব ওলাই লওঁ